সম্বৰ্ধনা জনাবলৈ লৈছোঁ আৰু সম্বৰ্ধনা জনাব পাটাচাৰকুছি বিদ্যাপীঠৰ ছাত্ৰ একতা সভাৰ খেল বিভাগৰ সম্পাদক সুমন ৰয়ে। তেওঁলোকক সম্বৰ্ধনা জনাবলৈ লৈছোঁ। পোনপ্ৰথমতে আমি উচ্চতৰ মাধ্যমিক শাখাৰ পৰা যিসকল কৃতি ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি মঞ্চলৈ আহি আমাৰ বিশিষ্ট অতিথিসকলৰ ফালৰ পৰা তেখেতসকলৰ পুৰস্কাৰসমূহ বঁটাসমূহ নিবলৈ আমি অনুৰোধ জনাম। পোনপ্ৰথমতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা আমাৰ মৰমৰ ছাত্ৰী হিয়াশ্ৰী শৰ্মা। হিয়াশ্ৰী শৰ্মা আৰু হিয়াশ্ৰী শৰ্মাক মঞ্চলৈ আহি তেওঁৰ এই কৃতিত্বৰ প্ৰমাণস্বৰূপে তেওঁলৈ আগবঢ়োৱা যি পুৰস্কাৰ, এই পুৰস্কাৰটো পোনপ্ৰথমতে আজিৰ সভাৰ সভাপতি মহোদয়ৰ পৰা ল'বলৈ মই অনুৰোধ জনাইছোঁ। হিয়াশ্ৰী শৰ্মা। হিয়াশ্ৰী শৰ্মাই তেওঁ দেখুওৱা পাৰদৰ্শিতাৰ কাৰণে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা তেখেতলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আন এগৰাকী ছাত্ৰী বনস্মিতা ৰয়। বনস্মিতা ৰয় আৰু বনস্মিতা ৰয়ক পুৰস্কাৰ প্ৰদান কৰিব আজিৰ সভাৰ নিৰ্দিষ্ট বক্তা ডক্টৰ গোস্বামী ডাঙৰীয়াই। ইয়াৰ পিছতে মঞ্চলৈ আমন্ত্ৰণ জনাম আন এগৰাকী কৃতি ছাত্ৰী বৰষা দাস। বৰষা দাস আৰু বৰষা দাসক তেখেতৰ কৃতিত্বৰ বাবে বঁটা প্ৰদান কৰিব আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ডিম্বেশ্বৰ বৰ্মন ডাঙৰীয়াই। আন এগৰাকী কৃতি ছাত্ৰী নিকুমণি কলিতা আৰু নিকুমণি কলিতাক মঞ্চলৈ আহি তেওঁৰ বঁটাটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁক বঁটা প্ৰদান কৰিব আমাৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোটৰ সভাপতি মাননীয় প্ৰণৱ বৰ্মন ডাঙৰীয়াই। আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা আৰু 4গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ মাজত উপস্থিত আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেওঁলোকে আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰথমতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন নম্বৰ লৈ পাছ কৰা আমাৰ বিদ্যালয়ৰ ছাত্ৰী অনন্যা দেৱী। অনন্যা দেৱীক মঞ্চলৈ আহি তেওঁৰ বঁটাটো গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। অনন্যা দেৱী। অনন্যা দেৱীক তেওঁৰ পাৰদৰ্শিতাৰ কাৰণে বঁটা প্ৰদান কৰিব আমাৰ বিদ্যালয়ৰ শিক্ষক দীপক গোস্বামীয়ে।
ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা সভাৰ শ্ৰদ্ধেয় সভাপতি মহোদয়, মঞ্চত উপবিষ্ট আৰু মোৰ সন্মুখত থকা এই বিদ্যাপীঠৰ সন্মানীয় শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী বন্ধু বান্ধৱীসকল, ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল আৰু এইখন বিদ্যাপীঠৰ কৰ্মচাৰীবৃন্দ, মই বক্তব্যৰ প্ৰাৰম্ভতে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক বিনম্ৰ অনুৰোধ জনাইছোঁ, মই খুব কম কথা ক'ম। মোৰ কথাখিনি যদি মন দি শুনে মই বৰ আনন্দিত হ'ম। মই মোৰ তৰফৰ পৰা it is my kind request to all of you to listen to me. মই পাটাচাৰকুছি বিদ্যাপীঠৰ লগত 1935 চনৰ পৰাই জড়িত হৈ আছোঁ। কিবা নহয় কিবা বিষয়ত মই যেতিয়া 1935 চনত ইয়ালৈ আহিছিলোঁ, তেতিয়াই প্ৰথমতে মই নিৰ্মল হালৈ মহাবিদ্যালয়, তেতিয়া নাছিল, মই 1987 চনৰ 18 ডিচেম্বৰ দিনাখন পাটাচাৰকুছিলৈ আহিছিলোঁ। তেতিয়াৰ তাকজ্যোতি মহাবিদ্যালয়, বৰ্তমানৰ নিৰ্মল হাইল মহাবিদ্যালয়ত চাকৰি কৰাৰ সূত্ৰে, আৰু আহিয়ে প্ৰথম মই এপ্লিকেশ্যনখন এইখন বিদ্যালয়ৰ সেই সময়ৰ সহকাৰী সম্পাদক প্ৰয়াত শ্ৰদ্ধাৰ জিতেন্দ্ৰনাথ শৰ্মা ছাৰক ইয়াতে দিবলৈ আহিছোঁ। আৰু তেতিয়াৰ পৰাই মই এইখন বিদ্যালয়ৰ লগত বহুতো ক্ষেত্ৰত জড়িত হৈ আছোঁ। উপস্থিত হোৱা ছাত্ৰ নেতা শ্ৰী দামোদৰ ৰয়, বজালী জিলা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি দামোদৰ ৰয় আমাৰ মাজত আহি উপস্থিত হৈছে, আৰু তেখেতক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এখন পুৰাণ গামোচাৰে আমি সম্বৰ্ধনা জনাম, আৰু এই সম্বৰ্ধনা জনাব আমাৰ ছাত্ৰ বিতোপন ৰয়ে। বিতোপন। Good